আসন্ন বিপদৰ পৰা কোনোমতে হাৰি আহিছিল মহিলাগৰাকী। ভিতৰুৱা গাঁওখনৰ অন্ধবিশ্বাসী মানুহৰ এচাম দুষ্ট লোকৰ প্ৰচলনত পৰি মহিলাগৰাকী ডাইনী আখ্যা দি আক্ৰমণ কৰিবলৈ সাজু হৈছিল। কিন্তু এই আক্ৰমণৰ পৰা হাত সাৰি আহি ক্ষান্ত নহ'ল তেওঁ। আৰম্ভ কৰিলে এক যুদ্ধ। অন্ধবিশ্বাস আৰু অজ্ঞানতাৰ বিৰুদ্ধে ডাইনীৰ প্ৰথাৰ বিৰুদ্ধে এক যুদ্ধ। ডাইনী প্ৰথাৰ বলি হোৱাসকলক ৰক্ষা কৰাৰ এক যুঁজ। এখন ভিতৰুৱা গাঁৱৰ জনজাতীয় এই মহিলাগৰাকী আজি বিশ্ববিখ্যাত। শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত প্ৰথমগৰাকী অসমীয়া বিৰুবালা ৰাভা। এনে এগৰাকী নাৰী যি এক প্ৰতিবাদী খণ্টৰূপে থিয় দি সোণোৱালী ইতিহাসক নিজৰ নাম লিপিবদ্ধ কৰাই নহয়, সমাজৰ বাবে এক উদ্ভাসিত হৈ উঠিছে। গোৱালপাৰা জিলাৰ অতি ভিতৰুৱা অঞ্চলত টাকুৰিবিল্লা গাঁৱৰ বিৰুবালা ৰাভাই ডাইনীৰ অন্ধবিশ্বাস কুসংস্কাৰক মাহিসুৰ কৰাত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে। বিৰুবালা ৰাভাই অকল গোৱালপাৰা জিলাৰে নহয়, সমগ্ৰ ৰাজ্যৰ বাবে অমূল্য সম্পদ। কিয়নো আজি য'তে অন্ধবিশ্বাস ডাইনী সমস্যা গা কৰি উঠিছে, তাতে বিৰুবালা ৰাভা আজি হাজিৰ হৈ জনসাধাৰণত সেৱা আগবঢ়াইছে। 21 বছৰ আগৰ বিৰুবালা ৰাভা আজিৰ পৰা উপুদি যাব লাগিব প্ৰায় 21 বছৰ আগলৈ। তেতিয়া আছিল 1985 চন। বিৰুবালা ৰাভাৰ নিজৰ ভাষাত সামাজিকভাৱে বিবাহত আবদ্ধ হোৱাৰ পিছত আমাৰ সংসাৰলৈ প্ৰথম সন্তান ধৰ্মেশ্বৰ আহিল। সৰুতে সি ঠিকেই আছিল। যেতিয়া ধৰ্মেশ্বৰ পঞ্চম মান পালে, হঠাৎ স্নায়ু ৰোগত আক্ৰান্ত হ'ল। মাজে মাজে মূৰ্ছাও গৈছিল। ওচৰত পাব পৰাকৈ ডাক্তৰ নাছিল। এবাৰ বহু কষ্ট কৰি গুৱাহাটী মেডিকেল কলেজ হাস্পিতাললৈ লৈ গৈছিলোঁ। সিমান সুফল পোৱা নাছিল। সঠিক সময়ত সঠিক চিকিৎসা কৰিব পৰাকৈ আৰ্থিক অৱস্থাও টনকিয়াল নাছিল। পুত্ৰ ধৰ্মেশ্বৰৰ এনে অৱস্থা দেখি মোৰ দুখ খোলাই পাচিৰ নধৰা হৈছিল। বেজ দেওধানীৰ শৰণাপন্ন হৈছিল। দেওধানীয়ে মংগল চাই ক'লে যে ধৰ্মেশ্বৰৰ গাত পৰি লভিছে আৰু পৰিজনৰ বৰ্তমান গৰ্ভৱতী হৈ আছে। কাইলৈ বা পৰহিলৈৰ ভিতৰত পৰিজনৰ সন্তান জন্ম দিব আৰু 3 দিনৰ পিছত সি মৰি যাব। পিছে দেওধানীৰ কথা মতে ধৰ্মেশ্বৰ নমৰিল, কিন্তু তাৰ অসুখ বাঢ়ি গৈ থাকিল। 9ম শ্ৰেণীত পাওঁতে সি পাগল হৈ গ'ল। তাৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হ'ল। অৱশেষত ৰাইজে তাক হাত ভৰি বান্ধি জন্তুৰ দৰে আবদ্ধ কৰি থ'ব লগা হ'ল। ধৰ্মেশ্বৰৰ এনে অৱস্থা দেখি হিয়া টুকুৰিয়াই কান্দিছিলোঁ। উপায়হীন হৈ প্ৰশাসনৰ সহযোগত চিকিৎসাৰ বাবে শ্বিলঙলৈ পঠাই দিলোঁ। জীৱিত স্বত্বেও যৌনপ্ৰাপ্ত অৱস্থাত নিজে পুত্ৰক বুকুৰ আঁতৰ কৰিব লগা হোৱাত চকত শ্ৰীমান হৈ পৰিছিলোঁ। এদিন মই নিজে ডাইনী হৈছিলোঁ। ব্ৰহ্মপুত্ৰৰ বিৰমনাবৰ মাৰ নৌ যাওঁতে বিৰুবালাৰ স্বামী এক দুৰাৰোগ্য ৰোগ আক্ৰান্ত হৈছিল। গাঁৱৰ এগৰাকী লোকে প্ৰচলন কৰি কৈছিল যে ঘৰৰ বান, ঘৰে চান, ঘৰতে ডাইনী, ঘৰতে ফুটনি। অৰ্থাৎ এই কথাৰ মূলভাৱে এই যে বিৰুবালা নিজে ডাইনী হৈ নিজৰ ল'ৰাক পাগল আৰু স্বামীক বেমাৰী কৰিছে। পিছে গাঁৱৰ ৰাইজে এনে মন্তব্যৰ ভিত্তি মিটিং বিৰুবালা ৰাভা আৰু তেতেকৰ স্বামীৰ সমাজৰ প্ৰতিবাদ কৰাৰ ডাইনী অভিহিত কৰাৰ পৰিকল্পনা বহু বাক বিতংকত ব্যৰ্থ হ'ল। বিৰুবালা ৰাভা ডাইনীৰ বিৰুদ্ধে প্ৰথম খণ্ড 1998 চনৰ কথা। গোৱালপাৰা জিলাৰ লখিমপুৰৰ দদান মন্দিৰৰ প্ৰাংগণত ৰাজহুৱাভাৱে সভা হৈছিল। সভাত টাকুৰিবিল্লা অঞ্চলৰ 5 গৰাকী মহিলা যুৱতীক ডাইনী সজাই অভিযুক্ত কৰা হৈছিল। কিন্তু এই সভাত বিৰুবালা ৰাভায়ে এই দুৰ্ভগীয়া মহিলাৰ পক্ষে থিয় হৈ তেওঁলোকৰ ডাইনী কেতিয়াও হ'ব নোৱাৰে, এয়া অন্ধবিশ্বাস বুলি প্ৰথম প্ৰতিবাদ কৰিছিল। লগতে
বিৰুবালা ৰাভাই বুজাই দিছিল যে তেওঁৰ পুত্ৰ ধৰ্মেশ্বৰ দেউঠিনীয়ে মৰিবলৈ বুলি কৈছিল, তেন্তে সি আজি কেনেকৈ জীয়াই আছে। বেজ দেউঠানী চব ভণ্ড। কিন্তু অতি পৰিতাপৰ কথা যে এই আহ্বান, এই প্ৰতিবাদী খণ্ডৰ বাবে সমাজে এগৰীয়া কৰিছিল। একজ দুগজকৈ আৰম্ভণি, পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ পৰাকৈ বিৰুবালা ৰাভাৰ আছিল অত্যন্ত সাহস। সমাজে এগৰীয়া কৰিলেও এগৰাকী যোদ্ধা কিন্তু পিছ পৰি নাথাকিল। এইখনৰ পিছত সিখন গাঁৱলৈ গৈ কেতিয়াবা বহু দূৰ বাট অকলে খোজকাঢ়ি ডাইনী, অন্ধবিশ্বাস, অযুক্তিকৰ ধাৰণা কথা বুজাই গ'ল। এনেদৰে এগৰাকী নহয় ৩৫ গৰাকী ব্যক্তিৰ জীৱন ৰক্ষাৰ বাবে সাহসেৰে আগভাগ লৈছিল, যাৰ বাবে ডাইনী বিৰোধী অভিযানৰ বাবে ২০০৫ চনৰ প্ৰজেক্ট 1000 উইমেন মনোনীত শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত প্ৰথম অসমীয়া হোৱাৰ যোগ্যতা অৰ্জন কৰে। লাহে লাহে বিৰুবালা ৰাভাৰ বিপক্ষে মাত মতাসকলে বুজি উঠি যে ডাইনী বুলি একো নাই, মাত্ৰ অন্ধবিশ্বাস, আৰু সকলোৱে বিৰুবালা ৰাভাক পুনৰ আঁকোৱালি লয়। বিৰুবালা আৰু মিছন বিৰুবালা। বিৰুবালা ৰাভাৰ সাহস, সত্যতা, দৃঢ়তা দেখি অসমৰ বহু অঞ্চলৰ যুৱক যুৱতী, পুৰুষ মহিলা এক উদ্দেশ্যত কাম কৰি যাবলৈ অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে কুসংস্কাৰৰ বিৰুদ্ধে যাত্ৰা বিৰুবালা ৰাভাৰ লগ হয়। আৰু ইয়াক ঠিক এবছৰ পিছত ২০১২ চনত আনুষ্ঠানিকভাৱে জন্ম হয় মিছন বিৰুবালা। বিৰুবালা ৰাভাৰ আদৰ্শ পৰিপুষ্ট মিছন বিৰুবালা বৰ্তমান সদস্য সংখ্যা ৮০০ৰো অধিক। ইতিমধ্যে প্ৰায় ১০০ সদস্যই অসমৰ মুঠ ১৪খন জিলাত অন্ধবিশ্বাস তথা ডাইনী সন্দৰ্ভৰ সজাগতা সভা, কৰ্মশালা অনুষ্ঠিত কৰি সেৱা আগবঢ়াইছে। উল্লেখযোগ্য যে মিছন বিৰুবালা ডিব্ৰুগড় বিশ্ববিদ্যালয় ধৰি দুধনৈ মহাবিদ্যালয়, চামুৱা DTR কলেজ, ডিব্ৰুগড় মহাবিদ্যালয়, ফিলবাৰী কনিষ্ঠ মহাবিদ্যালয় আৰু চেৰপাংগুৰি মিছন বিৰুবালা খোজ ৱৰ্কিং চেল গঠন কৰিছে, যাতে ই খটাব পাৰে এক নৱ চেতনাৰ উন্ময়স। ইতিমধ্যে বহু সন্মানেৰে বিভূষিত সেই বিৰুবালা ২০১০ চনত ৰিলায়েন্স ইণ্ডাষ্ট্ৰী LTDৰ পৰা ৰিলায়েন্স হিৰো কিতাপ, টাই আহোম যুৱ পৰিষদৰ পৰা বীৰাংগনামূলা গাভৰু বঁটা, জয়মতী বঁটা, সমাজ প্ৰাণ সেৱা বঁটা, শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা PhD আদিৰ অন্যতম। মিছন বিৰুবালা গাঁৱৰ সচেতন শিক্ষিত ব্যক্তি। প্ৰশাসনৰ সহযোগত অসমৰ ভিন্ন ঠাইত গৈ জনসজাগতামূলক সভা পাতি অন্ধবিশ্বাস দূৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে এই যুঁজ অক্লান্ত সৈনিক বিৰুবালা।